কোকৰাঝাৰৰ ঘটনাটো পৰহি 19 তাৰিখত আবেলিৰ পৰা আৰম্ভ হৈছে। মুঠতে যোৱাকালি যিখিনি উৰা বাতৰি লৈ পেলাই সেইফালে ইফালে বেলেগ বেলেগৰ কথা শুনি পেলাই যিখিনি গৰম হৈছিল, এতিয়া আপাতত খুব পিছফুলি আছে, একো গণ্ডগোল আৰু ৰিপিট হোৱা নাই। কিছু হৈছিল যোৱাকালি। মুঠতে আমি আপিল কৰিছোঁ যে বড়ো হ'লেও এই অঞ্চলৰে মানুহ, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, চবে আমি এই অঞ্চলতে থাকিব লাগিব। আমাৰ মাজত এনেকুৱা কোনোবা কাৰোবাৰ কথা লৈ পেলাই ভুল বুজাবুজি হৈ পেলাই আমাৰ মাজত দাঙাবাজি হ'ব নালাগে, গণ্ডগোল হ'ব নালাগে, সকলোকে মই আহ্বান কৰিছোঁ যোৱাকালি। স্থানীয় ব্যক্তি আৰু বিভিন্ন দল সংগঠন আহি পেলাই ইতিমধ্যে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ঘাট অপৰপতি জনাতে